নমস্কাৰ সকলোকে, মই শিৱানী। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ বইল চিকেনৰ এটা সুন্দৰ ৰেচিপি। ব'লক তেতিয়াহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব অলপমান মাংস, আলু, আদা, নহৰু আৰু জলকীয়া খুন্দা, পোৰা বিলাহী আৰু পিঁয়াজ। গেছৰ ওপৰত কেৰাহীখন গৰম হ'বলৈ পাতি দি কেৰাহীখন গৰম হৈ অহাত তাত মাংসখিনি দি দিছোঁ। মাংসৰ পৰা তেল ওলোৱালৈকে আমি এইখিনি ভালদৰে ভাজি ল'ম। ধৰিব পাৰিছেনে, মাংসৰ পৰা অলপ তেল ওলোৱা আৰম্ভ হৈছে। এইখিনি সময়তে আমি কাটি লোৱা আলুখিনি ইয়াতে দি দিম। লগতে পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া পিচা এই সকলোখিনি আমি ইয়াতে দি ভালদৰে ভাজি ল'ম। মাংসখিনি আমি ঢাকি ভাজি থাকিম। এনেকৈ ভাজি থাকিলে মাংসৰ পৰা নিজে নিজে তেলটো ওলাই আহিব। এতিয়া এইখিনিতে মই পুৰি লোৱা বিলাহীটো খুন্দনাত ভালকৈ পিচি লৈ ইয়াৰ ওপৰত মই দি দিছোঁ। এতিয়া ইয়াতে আমি সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম। নিমখখিনি দিয়াৰ পাছত মাংসখিনি আকৌ ভালদৰে লৰাই ঢাকন মাৰি সিজিবৰ বাবে এৰি দিম। মাংসখিনি প্ৰায় সিজি আহিছে। এতিয়া ইয়াতে মই গৰম কৰি ৰখা পানীখিনি ঢালি দিম। পানীখিনি দিয়াৰ পাছত ঢাকন মাৰি ইয়াক আকৌ ভালদৰে উতলিবৰ বাবে এৰি দিম। মাংসখিনি উতলি অহাত এতিয়া মই ইয়াতে অলপ শুকান খৰিচা ব্যৱহাৰ কৰিম। খৰিচাখিনি দিয়াৰ পাছতে মই ইয়াতে অলপ লাই শাক ব্যৱহাৰ কৰিছোঁ। লাই শাকখিনি দিয়াৰ পাছত আমি আকৌ ঢাকন মাৰি অলপ দেৰি লাই শাকখিনি সিজিবৰ বাবে এৰি দিম। এয়া আমাৰ মাংস হৈ গৈছে। এতিয়া একেবাৰে শেষত কাটি লোৱা অলপ ধনিয়া ইয়াৰ ওপৰত দি দিছোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ বইল চিকেন। আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই। ৰেচিপিটো চাই যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই।